যিজন থকাৰ তেওঁ এনেই থাকিব, কথাষাৰ মিছা, তুমি যদি ৰাখিবই নোৱাৰা কোনেনো থাকিব কোৱা। মনৰ কষ্ট আৰু চকুৰ পানী কাকো দেখাব নাই, জীৱন সুখৰ নহ'লেও কাকো ক'ব নাই। মনত ৰাখিব, সকলোৱে কষ্ট দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে। সহজ সৰল মানুহৰ সকলোতকৈ ডাঙৰ ভুলটো হ'ল অভিনয় বুজিব নোৱাৰা। এজন মানুহ যেতিয়া অকলশৰীয়া হৈ যায়, তেতিয়া তেওঁৰ মনৰ পৰা সকলো আনন্দ মৰি যায়। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড আৰু সত্য মানুহৰ মৃত্যুদণ্ড। টোপনি কি আচৰিত বস্তু, যদি আহে সকলো পাহৰাই দিয়ে, আৰু যদি নাহে কিমান কি যে মনত পেলাই দিয়ে। সন্তান যিমানেই ডাঙৰ নহওক কিয়, মাৰ আচল কেতিয়াও সৰু নহয়। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে, জীৱনৰ পৃষ্ঠা তাতকৈ বহুত গুণ বেছি শিক্ষা দি যায়। চাউল পুৰণা হ'লে ভাত বাঢ়ে, আৰু সম্পৰ্ক পুৰণা হ'লে ভালপোৱা নহয়, বাঢ়ে অৱহেলা। তোমাৰ ধৈৰ্য ধৰা ক্ষমতা যিমান বেছি, তোমাৰ সমস্যা সমাধান কৰাৰ উপায় সিমানে বেছি। নিজৰ বুদ্ধিত যিজনে কাম কৰে তেওঁ ভুল কৰে বেছি, কিন্তু আনন্দ পায় প্ৰচুৰ। মিছা যিমানে মধুৰ নহওক কিয়, সত্যৰ আগত সদায়ে পৰাজয় হয়। বন্ধু কেতিয়াও সলনি নহয়, যিজন সলনি হয় তেওঁ বন্ধু নহয়। সৰু সৰু ভুলবোৰৰ ক্ষেত্ৰত সচেতন হোৱা, কাৰণ এটা সৰু বিন্ধা বিশাল জাহাজখনকো ডুবাই দিব পাৰে। জীৱনত যদি সুখী থাকিব বিচাৰা, তেনেহ'লে মানুহৰ কথাত কাণ নিদি নিজেই নিজৰ মতে আগুৱাই যোৱা। এদিন তোমাৰ সকলো ইচ্ছা পূৰণ হ'ব। যদি ভিডিঅ'খন চাই ভাল পালে প্লিজ ভিডিঅ'খনত এটা লাইক কৰিব আৰু কমেণ্টত আপোনালোকৰ মতামত জনাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।